ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দীৰ আজি পুৱা অসম চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাত ইহলীলা সম্বৰণ কৰে। অসম চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত চিকিৎসাধীন হৈ থকা অৱস্থাতে পুৱা প্ৰায় 8:30 মৃত্যু হয় দৈনিক যুগসংঘ কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা উজনি অসমৰ ব্যুৰো চিফ সঞ্জীৱ নন্দী। যোৱা 8 জানুৱাৰীৰ পৰা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল তেওঁ। প্ৰায় 3টা দশক সংবাদ ক্ষেত্ৰত জড়িত হৈ সেৱা আগবঢ়াই অহাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল তেওঁ। প্ৰয়াত নন্দীয়ে চেণ্টিনেল বাতৰি কাকত গোষ্ঠীৰ সময় প্ৰবাহ নামৰ কাকতৰ জৰিয়তে সংবাদ জগতলৈ অহাৰ পাছত বাংলা দৈনিক যুগসংঘৰ ডিব্ৰুগড়ৰ ষ্টাফ ৰিপৰ্টাৰ হোৱাৰ লগতে উজনি অসমৰ প্ৰকাশকৰ দায়িত্বত আছিল। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কোষাধ্যক্ষৰ দায়িত্বত থকাৰ লগতে ডিব্ৰুগড় সাংবাদিক কল্যাণ ন্যাসৰ সভাপতি, ইণ্ডিয়া ক্লাবৰ সহসচিব, ভাৰত সেৱাশ্ৰম সংঘকে ধৰি বহু সামাজিক সংগঠনৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ সেৱা আগবঢ়াই আহিছিল তেওঁ। কেৱল ডিব্ৰুগড়ৰ সাংবাদিক জগতৰ বাবেই নহয়, ডিব্ৰুগড়ৰ সমাজ জীৱনৰো অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। আমাৰ ডিব্ৰুগড়ৰ অকল সাংবাদিক বুলিয়ে নহয়, আমাৰ সমাজ জীৱনৰ কাৰণে অত্যন্ত এটা দুখৰ খবৰ। আজি ৰাতিপুৱা 8:30 বজাত আমাৰ সকলোৰে মৰমৰ আমাৰ সঞ্জীৱ নন্দী আমাৰ ইহলীলা সম্বৰণ কৰিছে। আমি অত্যন্ত দুখিত যে সাংবাদিক হিচাপে তেখেতে অত্যন্ত নিষ্ঠাসহকাৰে কাম কৰিছে। তাৰ লগে লগে তেওঁ খুব মানৱ দৰদী লোক আছিল। তেওঁৰ মৃত্যুৰ সময়ত 3গৰাকী ভগ্নী আৰু ভতিজাকৰ লগতে পত্নী আৰু এগৰাকী কণমানি কন্যাক এৰি থৈ যায়। আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু দৈনিক যুগসংঘৰ কাৰ্যালয়ৰ সন্মুখত আৰু ইণ্ডিয়া ক্লাবত পৃথকে পৃথকে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তেওঁৰ মৃতদেহ অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত চকীডিঙিৰ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। ডিব্ৰুগড়ৰ আটাইতকৈ অমায়িক জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দী বিয়োগত আমি মৰ্মাহত হৈছোঁ। 2011 চনত গঠিত ডিব্ৰুগড়ৰ যি সাংবাদিক কল্যাণ ন্যাস, সেই ন্যাসৰ তেওঁ সভাপতি হিচাপে আছিল মৃত্যু পৰ্যন্ত। আৰু ডিব্ৰুগড় সাংবাদিকসকলৰ হুঁচৰি গাই আমি যি ধন ৰাখি আমি সংগৃহীত কৰিছিলোঁ, আগভাগ লোৱা ব্যক্তিজনে আছিল সঞ্জীৱ নন্দী। আজি সঁচাকৈ অতি দুখ লগা খবৰ আমাৰ ডিব্ৰুগড়স্থিত সমূহ সাংবাদিকসকলৰ বাবে, যিহেতু আমাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কোষাধ্যক্ষ আৰু তেওঁ ইণ্ডিয়া ক্লাবৰ লগতো জড়িত আছিল, বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত আছিল। গতিকে এগৰাকী অতি সক্ৰিয় সাংবাদিক আমাৰ মাজত আমি হেৰুৱালোঁ। প্ৰায় 3টা দশক ধৰি তেওঁ সংবাদ জগতৰ সৈতে জড়িত হৈ আছিল। সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে তেওঁ জড়িত হৈ আছিল। সংবাদ সেৱাৰ জৰিয়তে তেওঁ সমাজৰ যিখিনি কৰণীয় কাম, সেই কামখিনি অতি নিসংকোচে, অতি অমায়িক আৰু ভদ্ৰভাৱে তেওঁ সদায় কৰিবলৈ চেষ্টা কৰি আহিছিল। আমি কনিষ্ঠ হিচাপে আমি সেই তেখেতৰ কৰ্মৰাজিক আমি দেখি আহিছিলোঁ। তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক, মই ঈশ্বৰৰ তাতে প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।